এয়া চাওক এইবিলাক পাইপ যি থাকে আপোনালোকৰ বাথৰুম চাথৰুমে ব্যৱহাৰ কৰে এইবিলাক পাইপ ক'ত বনাই বুলি ভাবিছে এজন অসমীয়া মানুহে বনাই বায়াতা চাৰিআলিত দোস্ত এই চিষ্টেমত প্লাষ্টিক বনোৱা হয় এয়া বাবু আছে বাবু হৈছে এই কোম্পানীটোৰ মালিকৰ ল'ৰা ন কি নাম তোমাৰ কৃষ্ণাংশু তো এই টাইপৰ কিছুমান গুড়া আহে বাহিৰৰ পৰা এই কোম্পানীটোত এনেকুৱা প্লাষ্টিকৰ গুড়া তাৰপিছত এটা এই বস্তাবিলাক আছে এই বস্তাবিলাকত কেলছিয়াম আছে কেলছিয়াম মানে মাৰ্বল পাউডাৰ বুলি কয় ন এতিয়া এই সকলোৰে গুড়াবিলাক এনেকে মিক্স কৰি পিনে এই মালটোত দিলে আমাৰ পাইপ বুম বুম ওলাই আহে চাওক এই কোম্পানীটোৰ যিজন মালিক অসমীয়া মানুহ এজন তেখেতৰ ষ্টৰিটো বহুত ইণ্টাৰেষ্টিং তেখেতে বহুত চেষ্টা কৰি আজি বহুতক খুৱাব পৰা হ'ল তো এনেকুৱাকে আপোনাৰ পাইপ ওলাই আহিব এই পাইপে আমি ব্যৱহাৰ কৰোঁ দমকলৰ পাইপ হওক কিবাহৰ পাইপ হওক চব প্লাষ্টিকৰ পাইপ বেছিভাগ সেপাৰাই ডাঙৰ সৰু কৰিব পাৰি ন একদম ডাঙৰ সৰু কৰিব পাৰি এইটো সাইজটো চেঞ্জ কৰিব লাগিব পানী ওলাই আছে কাৰণ মস্ত বহুত বেছি গৰম হৈ আছে এই পাইপডাল কাটি দিব লাগে 20 ফুটত যদি কাটি নিদিয়ে পাইপডাল ওলাই থাকিব এতিয়া বলক এই কোম্পানীটোৰ মালিকজনৰ লগত কথা পাতো যে তেখেতে কেনেকে বনালে এই বিখ্যাত কোম্পানীৰ পৰা প্ৰায় আধা ঘণ্টাৰ ভিতৰত এইডাল সৃষ্টি হৈ গ'ল এই পাইপ আৰু এইটো আমাৰ অসমৰ বায়েতা চাৰিআলিত হয় বায়েতা চাৰিআলিত এইটো ফেক্টৰী আছে ডাঙৰ আৰু ভাল লগা কথা এইটো হৈছে এজন অসমীয়া লোকৰ মানুহৰ মানে ফেক্টৰী আৰু এটা বস্তু দেখাও প্ৰিণ্টটো কেনেকে হয় এই ওপৰত এনেকে এই চকাটো ঘূৰি প্ৰিণ্ট হয় এই মেচিনটোৰে এইটো দেখালো আপোনালোকক পাইপ বনোৱা ফেক্টৰী আৰু এতিয়া ফেক্টৰীৰ মালিক এখেত আছে এখেতৰ লগত কথা পাতিম কেনেকে এখেতে এটা ফেক্টৰী বনালে তাতটো নিৰ্মাণ হয় সেইটো ফেক্টৰী আৰু ষ্টক আছে এইটো ইমান ডাঙৰ বহুত দূৰলৈকে আছে এইটো ষ্টক এই টাইলছৰো ষ্টক আছে এই তালৈকে যিমানবোৰ দেখিছে ইয়াত টাইলছৰো ষ্টক আছে লগতে ওপৰত পাইপৰ ষ্টক আছে এতিয়া দাদা বাইদেউ মই অলপ বিজনেছৰ কথা যদি পাতো মানুহে ভাবে কি এনেকুৱা টাইপৰ ফেক্টৰী বা কাবাত অলপ মাৰোৱালী মানুহ বা অসমীয়া মানুহে কৰিব নোৱাৰে এইটো আপুনি কি কয় মানে নাই চেষ্টা কৰিলে চবেই পাৰে এনেকুৱা নোৱাৰাৰ একো হেৰি নাই মই জানাত আৰু মানে যেতিয়া কলেজত পঢ়ি আছিল কলেজ কমপ্লিট কৰি কেনে মানে আৰম্ভ কৰিছে বিজনেছ তেওঁ 60,000ৰ পৰা মই জানো আৰু এই বিজনেছখন ষ্টাৰ্ট কৰিছিলে ভগৱানৰ আশীৰ্বাদত আৰু ৰাইজৰ মৰম ভগৱানৰ আশীৰ্বাদত আজি ইমানখিনি মানে আমি মানে কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ এনে ষ্টাফ কিমান মান আছে থাকিব আৰু তো প্ৰায় 20 জনতকৈ বেছি মানুহৰ মানে ফেমিলি চলি আছে এইটো ফেক্টৰীৰ পৰা আৰু ক'লোৱে যে এজন অসমীয়া মানুহে প্ৰায় 60,000 টকাৰে 11 চনৰ পৰা আজিলৈকে যিখিনি কৰিলে এইটো মানে বহুত শলাগ ল'বলগীয়া আৰু মই দেখাই দিলোঁ এইটো মস্ত ডাঙৰ এটা মানে বায়াতা চাৰিআলিত হাৰ্ডৱেৰৰ দোকান ইয়াত আপুনি ঘৰ বান্ধিবলৈ ব্যৱহাৰ কৰিব লগা চব বস্তু পাব চব